কি খবৰ? সকলোৱে ভালে আছে? মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। মই আজি ৰাতিপুৱাৰ পৰা কি কৰি আছোঁ চাই লোৱা। এয়া ৰাতিপুৱাই পিঠা বনাই আছোঁ। এইখিনি হৈ গ'ল পিঠা বনোৱা আজি, আৰু অকণমান আছে আৰু চাই লোৱা। চাই লোৱা। কালিয়ে বনাইছিলোঁ, কালি অকণমান ৰৈ গ'ল গুড়া, বহুত ৰাতি হৈ গ'ল। সেনেকৈ আৰু আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ বনোৱা। এইখিনি হৈ গ'ল আজি। মোৰ হৈ গ'ল পিঠা বনোৱা আজি ৰাতিপুৱাই বনোৱা গ'লো এইখিনি। এয়া তিলৰ, এয়া নাৰিকলৰ, কৰা হৈ যাব এইবিলাক। চাই লওঁ, পেকিং ভিডিঅ' দি আছোঁ মই। এই নাৰিকলৰ পিঠা, তিলৰ পিঠা, এই নাৰিকলৰ পিঠা, এই নাৰিকলৰ লাড়ু, এইকেইটা আৰু নাৰিকলতে লাড্ডু বনাই থৈ মিঠাই দি। এইফালে মাহ ধুই দিলোঁ, মাহ কাৰি খাব চাই লোৱা। মাঘৰ মাহত মাহ কাৰি খাব লাগে, সেইকাৰণে মাহ কাৰি বনাবৰ কাৰণে ধুই দিয়া গ'ল মাহ। ফাইনেলি মোৰ লাড়ু, পিঠা, সান্দহগুড়ি পূৰা পেকিং হৈ গ'ল।
চিকেন খালি দিয়াৰ কথা, ডেলিভাৰী দিয়াৰ কথা মই এতিয়া চাই লওঁ। ইয়াতে এটাই 100 খান অৰ্ডাৰ কৰিছিল, ইয়াতে এটাই 20 খান অৰ্ডাৰ কৰিছে, ইয়াতে সান্দা গুড়া 1 কিলো আৰু লাড়ু 40টা অৰ্ডাৰ কৰিছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা। বাই বাই আজিলৈ।